Hey বন্ধু বান্ধৱীসকল মই পঞ্চমী আৰু আপোনালোক সকলোকে বহুদিনৰ মূৰত পঞ্চমী জাৰিৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ আবেগ আমাৰ আপোন বৰপথাৰ মহাবিদ্যালয়খন ভিডিঅ'টো একেবাৰে শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই যাব বহুতো বিশেষ আছে আচলতে আমাৰ এই মহাবিদ্যালয়খনে আমাক বহুতো কিবাকিবি দিলে নতুন নতুন বন্ধু বান্ধৱী দাদা বাইদেউ ভণ্টি ভাইটিসকলৰ মৰম ছাৰ বাইদেউসকলৰ মৰম আশীৰ্বাদ এই সকলো আমাৰ লগত থাকিব আৰু কেৱল নিজৰ বিভাগৰ বুলিয়ে নহয় দেই অন্য বিভাগৰ ছাৰ বাইদেউসকলৰ মৰম আশীৰ্বাদবোৰৰ বাবেও আমি চিৰকৃতজ্ঞ হৈ ৰ'ম আচলতে সিদিনা যোৱা 28 মে তাৰিখে এখন বিশেষ সভাৰ বাবে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰো এখন বিশেষ মিটিং আছিল তাৰ বাবে গৈ কলেজখনত উপস্থিত হৈছিলোগৈ আৰু কলেজখনৰ যে ইমান সোনকালে ইমানখিনি উন্নয়ন হ'ব পৰিৱৰ্তন হ'ব ভবা নাছিলোঁ মই যোৱা এটা ভিডিঅ'ত কৈছিলোঁ আচলতে কলেজখন 10 বছৰমানৰ ভিতৰত বহু পৰিৱৰ্তন দেখিম কিন্তু কলেজখন এৰাৰ যে এবছৰৰ ভিতৰতে ইমান পৰিৱৰ্তন হ'ব কলেজত এটা নতুন মিউজিয়াম হ'ল বিভিন্ন ধৰণৰ নতুন ৰুম হ'ল সেয়া অকল্পনীয় আছিল বলক এতিয়া মিউজিয়ামলৈ এয়া আমাৰ কলেজৰ নতুন মিউজিয়াম হয় দেই এয়া ওপৰত দেখিছেনে কৃষি সঁজুলি আছে নাঙল মৈকে আদি কৰি আৰু এইবিলাক নিত্য ব্যৱহাৰ্য কিছুমান সামগ্ৰী ডলা চালনী পাচি খৰাহিকে আদি কৰি আৰু ইফালে আছে মাছ ধৰা সঁজুলি ইফালে চাউল আছে ধান আৰু পিঠা পনা লাড়ু আছে সেইবিলাক নামৰ সৈতে তাত উল্লেখ আছে ধানো কি আছে তাত মানে উল্লেখ আছে আৰু ইফালে আছে এটা লাও খোলা আৰু বিভিন্ন বস্তু ইফালে দেখিছেনে সেই বিচনীও আছে আচলতে এইবিলাক লাও খোলাকে আদি কৰি এইবিলাক আজিকালি আমাৰ ঘৰবিলাকত আচলতে খুব কমেই দেখিবলৈ পোৱা যায় ইফালে বাদ্যযন্ত্ৰ চিফুং বাঁহীকে আদি কৰি দুটাৰা ইফালে আছে টকা আৰু বিভিন্ন বাদ্য আছিল আৰু ইফালে আছে আমাৰ অসমীয়া গহনা কাঁহী লোটা ঘটি সফুৰা শৰাই আৰু এয়া হ'ল মুখা আৰু ইফালে আছে এখন কণমানি মৰম লগা গৰু গাড়ী আৰু ইফালে তাঁতশালৰ লগত জড়িত আমাৰ চেৰেকী টাকুৰি যঁতৰ আৰু আছে কিবাকিবি আৰু ইফালে দেখিছেনে সাজপাৰ আমাৰ অসমীয়া সাজপাৰ তাতে কোনটো বস্ত্ৰ কি হয় তাতে নামৰে সৈতে উল্লেখ আছে আৰু কিহৰ হয় পাটৰ মুগাৰ কিহৰ হয় সেইবিলাক তাত উল্লেখ আছে আৰু এইখন যে হেংদাং হয় দেই আৰু ইফালে আছে লগতে বিভিন্ন জনগোষ্ঠীয় সাজপাৰ কি জনগোষ্ঠীয়ে কি সাজ পিন্ধে তাতে নামৰে সৈতে উল্লেখ আছে আৰু এইবিলাক আচলতে বৰ মৰম লগাকৈ ধুনীয়াকৈ থৈছে যিমান সম্ভৱ বৰ ভাল লাগিল আৰু ইফালে আছে তাঁতশালৰ লগত জড়িত বস্তু ইফালে আছে কণমানি মৰম লগা তাঁতশাল এখন আছে ইফালে কাষতে যঁতৰ এটাও আছে চেৰেকীৰে সৈতে ইফালে এতিয়া বলক পুনৰ যাওঁ আমাৰ কলেজখনলৈ ভিডিঅ'টোৰ যিয়ে দৃশ্যগ্ৰহণ কৰিছিল তেওঁলোকলৈ অশেষ ধন্যবাদ এনেদৰে এটা স্মৃতি হিচাপে সাঁচি ৰাখিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ সকলোলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ